কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু মই আজি বনাবলৈ লৈছোঁ প্লামৰ জেলি। মই কেনেকৈ প্লামৰ জেলি বনাওঁ আপোনালোকক দেখাই আছোঁ। মই এয়া প্লাম ধুনীয়াকৈ ধুই লৈছোঁ আৰু কুকাৰ এটাত মই 2টা চিটি মাৰি ল'ম এইখিনি প্লাম। চাই থাকক ভিডিঅ'টো। এইখিনি মোৰ 2টা চিটি মাৰাৰ পিছত ধুনীয়া এটা কালাৰ আহিছে, দেখিছেনে? ইয়াত ফুড কালাৰো ব্যৱহাৰ কৰিব পাৰি, কিন্তু প্লামত ফুড কালাৰ দিব নালাগে। প্লামৰ এনেই ধুনীয়া কালাৰ হয়। এইখিনি মই ধুনীয়াকৈ চেকি দিম। এইখন চেকনিত মই ধুনীয়াকৈ চেকি ল'ম। মই চেকি ল'লোঁ, ইমান ধুনীয়া কালাৰ হৈছে। ইয়াতে মই এতিয়া চেনি দি কেৰাহীত পগাব লাগিব। দেখিছেনে কি ধুনীয়া কালাৰ হৈছে? ফুড কালাৰ নিদিলেও হয়। এয়া মই গেছত বহাই দিলোঁ। এতিয়া মই চেনি 1 কাপ দিম। ভালকৈ লৰাই থাকিব লাগিব। এইখিনি খুব ধুনীয়াকৈ উতলি আছে। আপোনালোকে এটা কথা মন কৰিব, হাতত অকণমান দি চাব। যেতিয়া 2টা আঙুলিত আঠা খাই ধৰিব, তেতিয়া এইটো গেছটো অফ কৰি দিব আৰু ঠাণ্ডা হৈ যোৱাৰ পিছত ধুনীয়া হৈ যায়।